Hello everyone, আৰু এটা ভিডিও লৈ স্বাগতম জনাইছো। সানডে বুলি আমি দুটা পৰিয়াল অলপ ওলাই আহিলো গুইজানৰ ফেলে পিকনিক খাওঁ বুলি যেহেতু বছৰ শেষ মাহ নহয় জানো সেইকাৰণে আহিলো ক'ত আহিছা এইটো আমাৰ গলি ক'ত আহিছা বাইদেউৰ ল'ৰা ক'ত আহি আমি প্ৰথমে চাহটা খাই ললো সবে বহি মেলি চাহ খাই লওঁ প্ৰথমে তাৰপিছত এফালে আমাৰ এই মাটি খন্দাত লাগি আছে জুইত যেহেতু বনাম তাৰ পাছত এফালে আমি পাচলি কাটিব ললো পাচলিত আছে উলকবি আলু পিয়াজ আদা নহৰু আজি হাঁহ বনাম কোমোৰাৰ লগত তাৰ পাছত লোকেল কুকুৰা এইটো আমাৰ গলু আমি সবে পাচলি কটাত ব্যস্ত তাৰছত এইটো কাৰো কুচৰলে না যায় এই অকল মাক বাপেকক চিনি পায় কাৰো কুচলে না যায় ইমান চেষ্টা কৰিছো তাক মাতিবলৈ হি নাহে কাৰো কুচলেই নাহে তাৰ পাছত আমি বাইদেউ মই পাচলি কটাত ব্যস্ত ভাগ কৰি লৈছো হাঁহ মাংসখিনি বনাম মই বাইদেউ বনাব লোকেল চিকেন এইফালে মোৰ ছোৱালীয়ে মছলাখিনি পিছি আছে আমি গোটা মছলা যেহেতু হাঁহ মাংস বনাম ন হাঁহ মাংসত এটা গোটা মছলা ভাজি পিনি দিলে ভাল লাগে সেইকাৰণে সব বস্তু ৰেডি কৰি আনিছো এইফালে মই হাঁহ মাংস ফাৰ্ষ্টে বনাই লৈছো পুৰা ভাজি মেলি ৰেডি তাৰপিছত অকণমান পইলটো লগত কিন্তু কাৰো কুচত নতে তাৰ পাছত এই গধূলি টাইমত আপোনালোকক গুইজানৰ ঘাটৰ পৰা নদীখন দেখালো তাৰ পাছত আহি অকণমান এনজয় কৰিলো দাদাহাটো দুদিনা লখিমপুৰ হয় ইয়াত চাকৰি ক্ষেত্ৰৰ মানে সূত্ৰে ইয়াত আছে তো ইফালে আমাৰ হাঁহ মাংস লোকেল চিকেন ৰেডি ইফালে মই ভাত বনাই এয়া খোৱাত বিজি পিকনিক খাই খৰম দাদা কেনেকুৱা লাগিলে পিকনিক খাই ভাল লাগিলে বৌ কেনেকুৱা লাগিলে পিকনিক খাই লাগিলে আপোনাৰ মালিক নাচিলো ন তো আকৌ নতুন বছৰ খাম ন খাম পিকনিক এটা আকৌ খাম এফালে চাই দিয়ক আজি খাই ভাল লাগিলে গুইজানত যদি মোৰ চেনেলটো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা নতুন এটা ভিডিঅ' লৈ আকৌ আহিম এই গলুৰ লগত বাই বাই আমাৰ কেনেকুৱা লাগিলে পিকনিক খাই বাবা আকৌ লগ পাম নেক্সট ভিডিঅ'ত ন দে